নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঔটেঙা আচাৰ। যিহেতু ঔটেঙা আচাৰ সকলোৱে হয়তো বনাইছে, কিন্তু মইনো কেনেদৰে বনাইছোঁ তাকে চাওঁ আহকচোন। ঔটেঙাখিনি মই এনেদৰে ধুনীয়াকৈ বাকলিবোৰ গুচাই ল'লোঁ। ঔটেঙা বাকলিবোৰ গুচাই লৈ মই এতিয়া ধুনীয়াকৈ চাৰিডোখৰ কৰিম বাকলিত। চাৰিডোখৰকৈ সকলোবিলাক মই এনেদৰে কাটি যাম। এনেদৰে কাটি ল'ম। কাটি লৈ এটা কুকাৰত মই দি দিম। আপোনালোকে চাই থাকিব। আপোনালোকে যদি এনেদৰে বনোৱা নাই, এদিন বনাই খাই চাবচোন, বহুতে ভাল লাগে। আৰু মই ঔটেঙা আচাৰটো একেদিনাই খাব পৰা মই কৰিম। যিহেতু বহুতে ঔটেঙা আচাৰবিলাক বেলেগ ধৰণেও বনাব পাৰি, বহুত দিনৰ মূৰত খাব লাগে, ৰ'দত দিব লাগে। মোৰ এইখিনি ৰ'দত নিদিলেও হৈ যায়। বছৰেকৰ কাৰণেও আপোনালোকে থৈ দিব পাৰে। মই যোৱা বছৰ বনোৱা ঔটেঙা আচাৰ একোৱে বেয়া হোৱা নাই। ভিনেগাৰো দিয়া নাছিলোঁ, কিন্তু ভেঁকুৰ চেঁকুৰ উঠা নাছিলে। মোৰ একেবাৰে খুবেই ভাল হৈ আছিলে। গতিকে আপোনালোকে এবছৰলৈকেও থৈ দিব পাৰে এনেদৰে বনালে মানে। মই কুকাৰত এতিয়া গোটেইখিনি দি দিম। এতিয়া কুকাৰত পানী বেছি নিদিওঁ, কম দিম। আৰু ঔটেঙাতে মই নিমখ জোখ অনুযায়ী দি দিলোঁ। আপোনালোকে নিজৰ মতে নিমখটো পিছত দিবও পাৰে বা ঔটেঙাখিনি বইল কৰোঁতেও দিব পাৰে। মই বইল কৰোঁতেই দি দিছোঁ, যিহেতু নিমখটো সোমাই যাব তাত। এতিয়া মই কুকাৰটোত এটা হুইচেল দিয়াই দিম। কুকাৰটো মই গেছত পাতি ল'লোঁ। পাতি লোৱাৰ পিছত মই মছলাখিনি এতিয়া ৰেডি কৰি ল'ম। এতিয়া তাতে মই জলকীয়া, মান জলকীয়া এটা আছিলে আৰু ঘৰৰে কণ জলকীয়া আছিলে। কণ জলকীয়া আৰু মান জলকীয়াকেইটা ধুই ল'লোঁ। আৰু আনফালে এটা বাতিত মই বগা সৰিয়হ কেইটামান তিয়াই থৈ দিছিলোঁ। সেই বগা সৰিয়হৰ লগত মই কেঁচা জলকীয়াকেইটা মিক্সিত পিচি ল'ম। মিক্সিত পিচি লোৱাৰ পিছত মই এইফালে শুকান মছলা ৰেডি কৰি লৈছোঁ। এইফালে মই শুকান জলকীয়া লৈ লৈছোঁ, তেজপাত দুখিলা লৈছোঁ, কিন্তু চাৰিডোখৰ কৰি লৈছোঁ। এইফালে শুকান জলকীয়া লৈ লৈছোঁ। তাতে মই এইখিনি চপ কেইটামান দিম আৰু জিৰা 3 চামুচ দিম আৰু ধনিয়া 3 চামুচ দিম। আপোনালোকে চাই থাকিব মইনো কেনেদৰে দিছোঁ। মই এনেদৰে চপ বেছি নিদিওঁ, চপ এচামুচহে দিম। তাৰপিছত এতিয়া মই এয়া ধনিয়া দিম। ধনিয়া 3 চামুচ দিম। জিৰা 3 চামুচ দিম, ধনিয়া 3 চামুচ দিম। এনেদৰে মই দি ল'ম মছলাখিনি। যিহেতু মই মছলা কমকৈ দিম, মোৰ কাৰণ ঔটেঙা বেছি নাছিলে, বজাৰৰ পৰা অনা আছিলে ঔটেঙাকেইটা, কম হয়, সেইটো কাৰণে মই কমকৈ দিম মছলা। বেছি হ'লে বেছি দিওঁ, নহ'লে কম দিওঁ। এনেদৰে মই গোটেইখিনি দি ল'ম। দি লোৱাৰ পিছত মই টাৱাখনত ধুনীয়াকৈ গৰম কৰিম। এতিয়া এইখিনি ধুনীয়াকৈ টাৱাত গৰম কৰি ল'ম। গৰম কৰাৰ পিছত মই ঠাণ্ডা হ'বলৈ দিম। এইখিনি ধুনীয়াকৈ মই গেছত দি ল'লোঁ। দি লৈ এইখিনি ধুনীয়াকৈ লৰাই থাকিম। এতিয়া এনেদৰে লৰাই যেতিয়া এইখিনি ধুনীয়াকৈ মচমচীয়া হৈ যাব, তেতিয়া এইখিনি মই অফ কৰি দিলোঁ। আনফালে মোৰ কুকাৰৰ হুইচেল দিব লৈছে, যিহেতু এটা হুইচেলহে দিয়াম, গতিকে মোৰ হুইচেল এটা দিয়া হৈ গ'ল। কুকাৰটো মোৰ আনফালে মই অলপ সময় পিছতে মই কুকাৰ ঢাকনটো খুলি দিলোঁ। এইফালে মোৰ ঔটেঙা হৈ গ'ল বইল। বেছি বইল কৰিব নালাগে, যিহেতু অলপ কোমল হৈ থাকিলেই হ'ল। বেছি পেটপেটীয়া হ'লে খাবলৈ বেয়া। মই এতিয়া ৰ'দটো দিছে, যিহেতু ৰ'দত এতিয়া চালনীখনৰ সৈতে ঔটেঙা আচাৰখিনি তাতে দি দিম। এতিয়া ৰ'দত মই সেইখিনি দিয়ালৈকে মই মছলাখিনিতে মিক্সিত মাৰি ল'ম। মই যিখিনি শুকান মছলা প্ৰথমতে তৈয়াৰ কৰি লৈছিলোঁ, সেইখিনি মই মিক্সিত এতিয়া ধুনীয়াকৈ দি ল'লোঁ। বেছি গুড়ি কৰা নাই, অলপ গুড়ি কৰিছোঁ, যিহেতু বেছি গুড়ি কৰিলে খাবলৈ বেয়া হয়। সেয়েহে মছলাখিনি মই আধা গুড়া কৰি পেলাই দিছোঁ। তাৰপাছতে মই এতিয়া তাতে মিক্সি বাতিটোত বগা সৰিয়হখিনি মই এতিয়া মিক্সিত পিচি ল'ম। এতিয়া পিচি ল'লোঁ। কণ জলকীয়া আৰু বগা সৰিয়হ আৰু মান জলকীয়াটোৰ সৈতে পিচি সকলোখিনি যা যোগাৰ কৰি ল'লোঁ। আনফালে মোৰ যিহেতু ঔটেঙাখিনি ৰ'দত দিছিলোঁ, ৰ'দত নিয়ৰ হ'ল। পানীটো আচলতে যাবলৈ দিব লাগে। পানীটো যেতিয়া নিয়ৰ হ'ল, ৰ'দটো চোকাকৈ দিছিলে যিহেতু, আনফালে মই এয়া কেৰাহীখনত তেল গৰম কৰি ল'লোঁ। তাতে পাঁচফোৰণ অকণমান দি দিলোঁ। পাঁচফোৰণ এচামুচ দি ল'লোঁ। দি লৈ তাতে মই ঔটেঙাখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এতিয়া তেলত ধুনীয়াকৈ ভাজি ল'ম। বেছি ভাজিব নালাগে, অলপ ভাজিব লাগে। অলপ ভাজি ল'লে তাত সকলো মছলাখিনি তাতে সোমাই যায় ঔটেঙাখিনিৰ ভিতৰত। সেয়েহে ধুনীয়াকৈ এইখিনি গোটেইখিনি মই এতিয়া ভাজি ল'ম। তাতে যিখিনি শুকান মছলা মই যে ৰেডি কৰি লৈছিলোঁ, সকলোবিলাক তাতে মই এড কৰি দিম দেই।
সকলোখিনি তাতে মই এড কৰি দিম। এতিয়া এইখিনি শুকান মছলাখিনি প্ৰথমে দি লৈছোঁ, দি লৈ আকৌ ভাজি ল'ম যাতে মছলাখিনি ঔটেঙাখিনিৰ ভিতৰত কাটি ৰখা ঔটেঙাৰ ভিতৰত সোমাই যায়। এইদৰে এনেদৰে মই এইখিনি মছলাও দি দিম, যিখিনি সৰিয়হ আৰু কেঁচা জলকীয়া আছিলে সেইখিনিও দি দিম। সকলোখিনি একেলগতে এড কৰাৰ পিছত মই ধুনীয়াকৈ কালাৰটো আহিবৰ কাৰণে ৰেড চিলি পাউডাৰ অকণমান তাতে দি দিলোঁ। সেইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে, মই কালাৰটোৰ কাৰণে দিলোঁ। আনফালে মই এইখিনি ৰ'দলৈ লৈ আহিলোঁ, আনি লৈ ৰ'দতে মই বৈয়ামত ভৰাই ল'লোঁ। বৈয়ামটো যিহেতু যোৱা বছৰে কৰি থোৱা ঔটেঙা আচাৰ থকা বৈয়াম আছিলে, খালী হোৱাৰ কাৰণে মই আজি এইখিনি তাতে ভৰাই দিলোঁ। যিহেতু বৈয়ামটো ডাঙৰ